মুহূৰ্তত আগন্তুক গণৰাজ্য দিৱসক লৈ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এইবাৰ গণৰাজ্য দিৱসত অসমত কোনগৰাকী মন্ত্ৰী ক'ত উপস্থিত থাকিব, কোনগৰাকী মন্ত্ৰীয়ে ক'ত উপস্থিত থাকি পতাকা উত্তোলন কৰিব, এই মুহূৰ্তত আমি অসম লাইভ 24ৰ সমূহ দৰ্শকক সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিম। এই মুহূৰ্তত এটা গণৰাজ্য দিৱসক লৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আগন্তুক গণৰাজ্য দিৱসত এইবাৰ কোনগৰাকী মন্ত্ৰী ক'ত উপস্থিত থাকিব, পতাকা উত্তোলন কৰিবলগীয়া ৰাজ্য চৰকাৰৰ আমি সেই সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিছো। ডিব্ৰুগড়ত উপস্থিত থাকিব, যোৰহাটত কোন উপস্থিত থাকিব, এই মুহূৰ্তত আমি জনাবলৈ আপোনালোকক চেষ্টা কৰিম। যেহেতু এই মুহূৰ্তত আমাৰ হাতত খবৰ আহি পৰিছে, পতাকা উত্তোলন কৰিবলগীয়া ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু স্থান প্ৰকাশ পাইছে। ডিব্ৰুগড়ত থাকিব মন্ত্ৰী ৰঞ্জিত দাস, ৰঞ্জিত দাস ডিব্ৰুগড়ত উপস্থিত থাকিব। লগতে ইউজি ব্ৰহ্ম থাকিব তেজপুৰত, চন্দ্ৰমোহন পাটোৱাৰী থাকিব ধুবুৰীত, পৰিমল শুক্লবৈদ্য থাকিব শিলচৰত আৰু কেশৱ মহন্ত কামৰূপত, ৰণোজ পেগু থাকিব তিনিচুকীয়াত, অশোক সিংঘল থাকিব বঙাইগাঁৱত। পুনৰবাৰ জনাইছো, অশোক সিংঘল বঙাইগাঁৱত উপস্থিত থাকিব, যোগেন মোহন থাকিব ধেমাজি জিলাত উপস্থিত, সঞ্জয় কিষাণ থাকিব শিৱসাগৰ জিলাত, অজন্তা নেওগ থাকিব মঙলদৈত, থাকিব বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছো। পীযুষ হাজৰিকা মৰিগাঁও জিলাত থাকিব, পতাকা উত্তোলন কৰিব পীযুষ হাজৰিকাই মৰিগাঁৱত, বিমল বৰা মাজুলীত উপস্থিত থাকিব, জয়ন্ত মল্ল বৰুৱা গোলাঘাটত উপস্থিত থাকিব বুলি এই মুহূৰ্তত আমি খবৰ লাভ কৰিছো। নন্দিতা গাৰ্লোচা গোৱালপাৰা জিলাত উপস্থিত থাকিব গণৰাজ্য দিৱসৰ দিনটোত। আগন্তুক গণৰাজ্য দিৱসত কোন মন্ত্ৰী ক'ত উপস্থিত থাকি পতাকা উত্তোলন কৰিব, ইতিমধ্যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু স্থান ইতিমধ্যে প্ৰকাশ পাইছে। কোনগৰাকী মন্ত্ৰীয়ে ক'ত থাকিব, ডিব্ৰুগড় জিলাত কোন থাকিব, ডিব্ৰুগড়ত থাকিব মন্ত্ৰী ৰঞ্জিত দাস, আৰু ৰঞ্জিত দাসে পতাকা উত্তোলন কৰিব গণৰাজ্য দিৱসৰ দিনটোত ডিব্ৰুগড়ত উপস্থিত থাকি। লগতে ইউজি ব্ৰহ্ম তেজপুৰ জিলাত উপস্থিত থাকি গণৰাজ্য দিৱসৰ দিনটো উদযাপন কৰিব, লগতে পতাকা উত্তোলন কৰিব তেজপুৰত থাকি। লগতে ধুবুৰী জিলাত উপস্থিত থাকিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে ধুবুৰী জিলাত উপস্থিত থাকি পতাকা উত্তোলন কৰিব। এই মুহূৰ্তত আমি সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো। পৰিমল শুক্লবৈদ্য শিলচৰত উপস্থিত থাকিব আৰু পতাকা উত্তোলন কৰিব গণৰাজ্য দিৱসৰ দিনটোত। কেশৱ মহন্ত উপস্থিত থাকিব কামৰূপ জিলাত থাকি কেশৱ মহন্তই পতাকা উত্তোলন কৰিব। আমি আপোনালোকক জনাই আছো কোনগৰাকী মন্ত্ৰী গণৰাজ্য দিৱসৰ দিনটোত উপস্থিত থাকিব কোনখন জিলাত আৰু পতাকা উত্তোলন কৰিব কোনখন জিলাত। এই মুহূৰ্তত মন্ত্ৰী আৰু স্থান ইতিমধ্যে প্ৰকাশ পাইছে, মন্ত্ৰীৰ নাম প্ৰকাশ পাইছে। ইতিমধ্যে আপোনালোকক জনাইছো তিনিচুকীয়াত শিক্ষামন্ত্ৰী ৰণোজ পেগু উপস্থিত থাকিব গণৰাজ্য দিৱসৰ দিনটোত আৰু পতাকা উত্তোলন কৰিব। অশোক সিংঘল উপস্থিত থাকিব বঙাইগাঁও জিলাত অশোক সিংঘলে পতাকা উত্তোলন কৰিব। লগতে ধেমাজি জিলাত উপস্থিত থাকিব মন্ত্ৰী যোগেন মোহন উপস্থিত থাকি ধেমাজিত পতাকা উত্তোলন কৰিব বুলি মুহূৰ্তত আমি তথ্য লাভ কৰিছো। সঞ্জয় কিষাণ শিৱসাগৰ জিলাত উপস্থিত থাকি পতাকা উত্তোলন কৰিব। অজন্তা নেওগে মঙলদৈত উপস্থিত থাকি পতাকা উত্তোলন কৰিব। পীযুষ হাজৰিকা থাকিব মৰিগাঁও জিলাত, বিমল বৰা থাকিব মাজুলীত, জয়ন্ত মল্ল বৰুৱা থাকিব গোলাঘাটত, আৰু নন্দিতা গাৰ্লোচা থাকিব গোৱালপাৰা জিলাত। প্ৰতিখন জিলাত কোনগৰাকী মন্ত্ৰীয়ে পতাকা উত্তোলন কৰিব গণৰাজ্য দিৱসৰ দিনটোত এই মুহূৰ্তত তথ্য প্ৰকাশ পাইছে। ইতিমধ্যে 26 জানুৱাৰীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে, আহি আছে গণৰাজ্য দিৱস, আৰু কোনগৰাকী মন্ত্ৰীয়ে ক'ত উপস্থিত থাকি পতাকা উত্তোলন কৰিব, কেনেদৰে উদযাপন কৰিব গণৰাজ্য দিৱসৰ দিনটো, আৰু এই মুহূৰ্তত আমি সেই তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিছো। আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু স্থান ইতিমধ্যে প্ৰকাশ পাইছে, আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। ডিব্ৰুগড়ত মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত থাকি পতাকা উত্তোলন কৰিব। ইউজি ব্ৰহ্ম থাকিব তেজপুৰত, লগতে ধুবুৰী জিলাত থাকিব চন্দ্ৰমোহন পাটোৱাৰী, শিলচৰত থাকিব পৰিমল শুক্লবৈদ্য, তিনিচুকীয়াত থাকিব শিক্ষামন্ত্ৰী ৰণোজ পেগু, বঙাইগাঁৱত অশোক সিংঘল, ধেমাজিত যোগেন মোহন, শিৱসাগৰত সঞ্জয় কিষাণ, মঙলদৈত অজন্তা নেওগ আৰু মৰিগাঁৱত পীযুষ হাজৰিকা উপস্থিত থাকি পতাকা উত্তোলন কৰিব। বিমল বৰা থাকিব, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা থাকিব মাজুলীত, জয়ন্ত মল্ল বৰুৱা থাকিব গোলাঘাটত, নন্দিতা গাৰ্লোচা থাকিব গোৱালপাৰা জিলাত, আৰু গণৰাজ্য দিৱসৰ দিনটোত পতাকা উত্তোলন কৰিব এইকেইগৰাকী মন্ত্ৰী।